হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি যিহেতু কাতি বিহু, সেইবাবে মই সোনকালে উঠি মোৰ অলপ কামো আছিলে, ঘৰ চাফাই কৰিলোঁ। কৰি পেলাই কাপোৰখিনি অলপ ধুবলৈ আছিলে, ধুই মেলি ল'লোঁ। আৰু ধুই লোৱাৰ পিছতে তাৰ মাজতে কিবা অকণ খাই মই আজৰি হ'লোঁ। আৰু এতিয়া মই থকা ভাড়াঘৰৰ বাইদেউগৰাকীয়ে কাতি বিহু বুলি অলপ আয়োজন কৰিছিলে সৰুকৈ। তেওঁ চাকি বন্তি জ্বলালে আৰু ময়ো তেওঁক অলপ সহায় কৰি দিলোঁ। আৰু ইয়াৰ পিছতে আমি ওচৰৰ আণ্টি এজনী ঘৰত ফুৰিব গ'লোঁ বিহু বুলি। এয়া চাওকচোন, ইমান ধুনীয়াকৈ আয়োজন কৰিছে। আমি যোৱালৈকে ৰৈ আছিলে মাহ প্ৰসাদ বিতৰণ কৰা নাছিলে, তাতো আমি অকণমান মাহ প্ৰসাদ ল'লোঁ। ইয়াৰ পিছত আমি ঘৰলৈ বুলি আহিলোঁ আৰু এনেকৈ আমি কাতি বিহু উদযাপন কৰিলোঁ। যিহেতু মই ঘৰত নাছিলোঁ, সেইবাবে মই এনেদৰেই ইয়াতে সৰুকৈ নিয়ম এটা কৰিলোঁ কাতি বিহু বুলি। আৰু ইয়াৰ ৰাতি সকলোৱে এসাঁজ ভাত খালোঁ।